নমস্কাৰ বন্ধুসকল, আজি আমি শিকিম থাম্বনেইল কেনেকৈ বনায়। ইউটিউবৰ ভিডিঅ'ৰ থাম্বনেইল কেনেকৈ বনায়। ইউটিউবত ভিডিঅ' অকল আপলোড কৰিলে নহয়, তাৰ বাবে এটা থাম্বনেইলৰো প্ৰয়োজন হয়, আৰু সেই থাম্বনেইলটো কেনেকৈ বনোৱা হয় আজি আমি শিকিম। ভিডিঅ'টো সম্পূৰ্ণ চাব, স্ক্ৰিপ্ট নকৰি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এতিয়া আমি প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত গৈ সেই প্ৰথমে এপছটো ডাউনলোড কৰিব লাগিব, যিটোৰ দ্বাৰা আমি থাম্বনেইলটো বনাম। সেই এপছটোৰ নাম হৈছে কেনভা। প্ৰথমে আমি প্লে ষ্টৰত যাওঁ। এতিয়া কেনভা এপছটো ডাউনলোড কৰি দিওঁ। প্লে ষ্টৰত টাইপিং কৰিব লাগিব কেনভা, CANVA। কেনভা টাইপিং কৰাৰ লগে লগে আহি যাব এপটো। আহি গ'ল। এই এপটো মোৰ অলৰেডি আগৰ পৰা আছে, সেইকাৰণে আপডেট দেখাই আছে। এইটো আপডেট কৰি দিওঁ। এতিয়া আপডেট কৰাৰ লগে লগে সেইটো অপেন হ'ব। হৈ গ'ল আপডেট। এতিয়া অপেন কৰোঁ। অপেন কৰাৰ লগে লগে, নতুন খোলাৰ লগে লগে আপোনাৰ যিখিনি বস্তু বিচাৰিব সেইখিনি দি দিব। নাম, জন্মৰ তাৰিখ এইবোৰ বিচাৰি যদি দি দিব, আৰু তাৰপিছত অপেন কৰিব। অপেন কৰাৰ লগে লগে আপুনি যিটো থাম্বনেইল বনাব বিচাৰে সেইটো ওপৰৰ চাৰ্চ বাৰত চাৰ্চ কৰি দিব। ইয়াতে টাইপিং কৰি দিব ইউটিউব থাম্বনেইল। মোৰ আগৰ পৰা আছে চাৰ্চ কৰা, সেইকাৰণে ইউটিউব থাম্বনেইলটো ক্লিক কৰি দিলোঁ। তাৰপিছতে আপোনাৰ গোটেইখিনি আহি যাব ইমেজ, যিটো আপুনি যিটো ষ্টাইলত থাম্বনেইল বনাব বিচাৰে। যদি ব্লগৰ কাৰণে বনাব বিচাৰে তেন্তে পাৰিব, ট্ৰেভেলৰ কাৰণে বা অন্যান্য ফুডছ ভিডিঅ'ৰ কাৰণে যদি বনাব বিচাৰে, যি ইচ্ছা আপোনাৰ, আপুনি যি ভিডিঅ' বনাইছে সেই হিচাপতে থাম্বনেইলটো দিব পাৰিব। ইয়াতে বহুত থাম্বনেইল আছে, তাৰ ভিতৰৰ পৰা আপোনাৰ ভিডিঅ'ৰ লগত কোনটো মেচিং হয় সেইটো দিব। এতিয়া মোৰ ভিডিঅ'ৰ লগতে মেচিং হ'ব, বা মোৰ থাম্বনেইলটো হৈছে অসমীয়া ষ্টাইলত বা থাম্বনেইল কেনেকৈ বনায়। এতিয়া মোৰ আগৰ ডিজাইন আছিল, আগত যিবোৰ মই থাম্বনেইল বনাইছোঁ সেইবোৰ ইয়াতে দিয়া আছে। থাম্বনেইল চাৰ্চ কৰাৰ পিছতে ইয়াতে আহি গ'ল গোটেইখিনি আপোনাৰ গেলাৰীৰ পৰা আদি কৰি। ইয়াতে তলত গেলাৰী আছে, গেলাৰীত আপোনাৰ যি ফটো আছে সেইটো দিও বনাব পাৰে, বা ইয়াৰ ষ্ট'ৰৰ পৰাও বনাব পাৰে। যি আপোনাৰ ইচ্ছা সেইটো বনাব পাৰে। মই এতিয়া এটা থাম্বনেইল বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। এই টাইপিং তলতে দি আছে, প্লাছ এটা দি আছে। প্লাছৰ পৰা আপুনি কোনটো হেণ্ড ৰাইটিঙতে হেডিঙত যদি দিব বিচাৰে তেন্তে ডাঙৰকৈ দিব পাৰিব, ইয়াতকৈ সৰু হ'লে সৰুকৈ দিব পাৰিব। যি আপোনাৰ যি ইচ্ছা সৰু ডাঙৰকৈ দিব পাৰে। এতিয়া মই টাইপিং কৰোঁ যে ইউটিউবৰ থাম্বনেইল কেনেকৈ বনাব পাৰে। এতিয়া মই কেনেকৈ বনাব সেইটো টাইপিং কৰি পিছত এডজাষ্ট কৰি দিব, কোনটো জেগাত আপুনি এই ৱাৰ্ড চেণ্টেঞ্চটো ৰাখিব। তাৰপিছত ইয়াৰ বেকগ্ৰাউণ্ডটো কালাৰ চেঞ্জ কৰিব পাৰি। এই তলত কালাৰ দি আছে, প্লাছত দি কালাৰ চেঞ্জ কৰিব পাৰি। আপোনাৰ যি ইচ্ছা সেইটো কালাৰ দিব পাৰে। ৰঙা ক'লে ৰঙা, নীলা ক'লে নীলা, হালধীয়া ক'লে হালধীয়া, বগা ক'লে বগাও দিব পাৰে। যি ইয়াৰ পিছত মই দিব বিচাৰিছোঁ এটা মোৰ ফটো এটা দিব বিচাৰিছোঁ এটা চকতে। গতিকে মই গেলাৰীৰ পৰা গৈ যিকোনো এটা ফটো চইচ কৰি দিব পাৰোঁ। মোৰ যি ফটো আছে মোবাইলত, তাৰ পৰা মই এটা ফটো চইচ কৰিলোঁ। এই ফটোটো চইচ কৰি দিওঁ এইটো। তাৰপিছতে এড পেজত ক্লিক কৰিলে তাতে গুচি যাব। এয়া আহি গ'ল। এতিয়া জুম কৰি দিলে সেই ফটোটো নাইকিয়া হৈ যাব। আপলোডিং হৈ গ'ল। এতিয়া সেই ফটোটো নাইকিয়া হৈ যাব। ইয়াতে এইটো এডজাষ্ট কৰি দিলে, আৰু তাৰপিছত মোৰ ফটোটো আহি যাব। এয়া আহি গ'ল। এতিয়া এটা থাম্বনেইল সম্পূৰ্ণ হৈ গ'ল। এডজাষ্ট ফটো হৈ গ'ল।
এতিয়া আমি ডাউনলোড কৰি দিওঁ, ওপৰত ডাউনলোডৰ অপশ্যন আছে, ডাউনলোড কৰি দিওঁ, তেতিয়া আমাৰ গেলাৰীত গুচি যাব ফটো থাম্বনেইলখন। সেভ হৈ গ'ল থাম্বনেইল আমাৰ গেলাৰীতে।